মনৰ কষ্ট আৰু চকুৰ পানী কাকো নেদেখাব। জীৱন সুখৰ নহ'লেও কাকো ক'বলৈ নাযাব। মনত ৰাখিব, সদায় কষ্ট সকলোৱে দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুল হৈছে অভিনয় বুজিব নোৱাৰা। এজন ব্যক্তিয়ে যেতিয়া অকলশৰীয়া হৈ যায়, তেতিয়া তেওঁৰ মনৰ পৰা সকলো আনন্দ নাইকিয়া হৈ যায়। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড আৰু সত্য কথা মানুহৰ মৃত্যুদণ্ড। টোপনি কি আচৰিত বস্তু, যদি আহে সকলো পাহৰাই দিয়ে আৰু যদি নাহে কিমান কি মনত পেলাই দিয়ে। সন্তান যিমানেই ডাঙৰ নহওক কিয়, মাৰ আচল কেতিয়াও সৰু নহয়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতকৈ বেছি শিক্ষা দিয়ে। সম্পৰ্কবোৰ পুৰণা হৈ গ'লে ভালপোৱা নহয়, অৱহেলাহে বাঢ়ি যায়। যিমানেই ধৈৰ্য ধৰাৰ ক্ষমতা থাকিব, সিমানেই আপুনি সমস্যা সমাধানৰ উপায় বিচাৰি পাব। নিজৰ বুদ্ধিত যিজনে কাম কৰে তেওঁ ভুল বেছি কৰে, কিন্তু সীমাহীন আনন্দ নিশ্চয় বিচাৰি পায়। মিছা কথা যিমানেই মধুৰ নহওক কিয়, সত্যৰ আগত সদায়ে পৰাজিত হয়। বন্ধু কেতিয়াও সলনি নহয়, যিজন সলনি হয় তেওঁ বন্ধু নহয়। সৰু সৰু ভুলবোৰক লৈ সচেতন হওক, কাৰণ এটা সৰু বিন্দাই এখন বিশাল জাহাজকো ডুবাই দিব পাৰে। জীৱনত যদি সদায় সুখী থাকিব বিচাৰে, তেনেহ'লে মানুহৰ কথাত কাণ নিদি নিজেই নিজৰ মতে আগুৱাই যাওক। কেনেকৈ বুজাম কোন সুখত আছে আৰু কোন দুখত আছে? বৰ্তমান মিছা হাঁহি আৰু মিছা কান্দোনতেই পৃথিৱী ভৰি আছে। চকু আৰু কপালৰ মাজত জন্মগত পাৰ্থক্যটো হ'ল, চকুক যিটো ভাল লাগে কপালে সেইটো ছাপোৰ্ট নকৰে। সকলো সময়তে কাষত টকাটোৱে ভাল পোৱা নহয়, গোটেই দিনটো কামৰ ব্যস্ততাৰ মাজতো তেওঁৰ কথা মনত পেলোৱাটোৱেই ভাল পোৱা। জীৱনত পোৱাৰ হিচাপ ৰাখক, নোপোৱাৰ হিচাপ নাৰাখিব, আৰু আপুনি তেতিয়া নোপোৱাৰ দোষী নাথাকিব। খং উঠিলে মনে মনে থাকিবলৈ চেষ্টা কৰক, এইটোৱেই হৈছে খঙৰ সৰ্বোত্তম চিকিৎসা। কম বয়সতে যিসকলে পৰিয়ালৰ বাবে নিজকে ছেক্ৰিফাইচ কৰে, তেওঁলোকৰ বাকী চোৱা সুন্দৰ হওক। মিছলীয়াসকলৰ আশ্চৰ্য কিছু গুণ থাকে, এওঁলোকে হাঁহি হাঁহি মিছা কয় আৰু কান্দি কান্দিও মিছা কয়। এজন ব্যক্তিয়ে কালাম ছাৰক সুধিলে, ছাৰ, জীৱনৰ সকলোতকৈ সহজ এবং সকলোতকৈ কঠিন কাম কি? তেতিয়া কালাম ছাৰে উত্তৰ দিলে, ভুল, কাৰণ যেতিয়া আনে এইটো কৰে তেতিয়া বিচাৰ কৰা সহজ, আৰু যেতিয়া নিজে এইটো কৰোঁ তেতিয়া উপলব্ধি কৰা কঠিন। পৃথিৱীৰ সকলোতকৈ শান্তিপ্ৰিয় স্থান হৈছে মাৰ কোলা। পৃথিৱীৰ সকলোতকৈ সুন্দৰ দৃশ্য হৈছে শিশুৰ হাঁহি। পৃথিৱীৰ সকলোতকৈ ডাঙৰ কষ্ট ব্যাধি, পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্ক বন্ধুত্ব। পৃথিৱীৰ সকলোতকৈ কঠিন আঘাত বিচ্ছেদ, পৃথিৱীৰ সকলোতকৈ ডাঙৰ ন্যায়ালয় নিজৰ বিবেক। পৃথিৱীৰ সকলোতকৈ দুখৰ গল্প দুৰ্ঘটনা, পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনা প্ৰভু ক্ষমা কৰা।
পৃথিৱীৰ সকলোতকৈ দুৰ্লভ অৱস্থা পৰাজিত অৱস্থা। যিজনে মানুহে আপোনাক আৰু নিবিচাৰে তেওঁক জোৰ কৰি শিকলিৰে বান্ধি ৰখাৰ প্ৰয়োজন নাই। জোৰ কৰি মানুহক ধৰি ৰাখিব পৰা নাযায়। যিজন যাবলৈ বিচাৰিছে তেওঁ যিকোনো প্ৰকাৰে হ'লেও যাবই। মানুহে ভাল পোৱাৰ অভাৱত নমৰে। ভাল পোৱাৰ বাবে আত্মসন্মান বিলীন কৰি দিয়াতকৈ ভুল মানুহৰ ভৰিত পৰি থকাতকৈ অকলশৰীয়াকৈ টকাই বহুত ভাল। অন্যায় কৰি লজ্জিত নোহোৱাটো আৰু এটা ডাঙৰ অন্যায়। আনক সন্মান কৰিলেহে নিজেও সন্মান পাব। সুন্দৰ হ'বলৈ এটা সুন্দৰ চেহেৰা নহয়, এটা সুন্দৰ মন লাগে। নিজৰ মাজত সেইখিনি পৰিৱৰ্তন আনক যিখিনি আপুনি আনৰ মাজত চাব বিচাৰিছে। ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।